হেল্ল' মেডেষ্ট গ্ৰহণ কৰিব অলপ ভিতৰত আজি আকৌ আৰম্ভ কৰোঁ। অলপ দেৰি নকৰোঁ, ভিতৰত আৰম্ভ কৰোঁ। এতিয়া আমি গৈছোঁ দোকানলৈ আৰু কিবা বস্তু আনি গৈছোঁ। চাউল পাত আলু দালি আনিব গৈছোঁ। অলপ দেৰি নকৰোঁ, আপোনালোকক তাতে দেখাইছোঁ সেই বস্তু ল'বলৈ যাওঁ। ভিডিঅ' যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰক আৰু ছাইডত থকা বেল আইকনটোত দবাই দিয়ক। আমি আহি আছোঁ কিন্তু দোকানলৈ, আৰু দোকান বা খোলা আছে না আজি সিমানটো নাজানো, আৰু দেওবাৰ থাকিলে দোকান বন্ধ থাকিব পাৰে, কিন্তু আমি বৰ্তমান আহি আছোঁ আৰু এইবিলাক চাউল পাত লৈ কিনে মাংস অলপ দেৰি নকৰোঁ, গৈ থাকোঁ। আমি যিখন দোকানত আহিছিলোঁ আৰু সেইখন দোকানত বৰ্তমান বন্ধ আছে। আমি এতিয়া গৈছোঁ সেই ইটো ছাইডত, আৰু সেই ছাইডৰ পৰা তাৰমানে আহোঁতে একেবাৰে মাংসটো লৈ আহিম, আৰু দোকান সেইপিনে আছে, সেইপিনে বেলেগ এখন দোকানত সোমাম। তাৰমানে সেইপিনে আছে চুপাৰ মাৰ্কেট এনেই দুটামান বস্তু ল'বলৈ সোমাবলৈ বেয়া লাগিলে আমি অকণমান মাংসটো লৈ আহিম, আৰু সেই বস্তু লৈ আহিবলৈ আলু দালি পিঁয়াজ চিয়াজ আনিব লাগিব। আৰু বহুত দিনৰ মূৰত এদিনে খোৱা, তাকে অলপ ভালকৈ খাব লাগে। সপ্তাহৰ মূৰত এদিন ভালকৈ মাছে মাংসই খাব লাগে। আৰু আমি দুজন আহি আছোঁ, গৈ পিনে আমি সেইপিনে এতিয়া বৰ্তমান ফাৰ্ষ্ট টাইম মাংসটো ল'ব লাগিব। মাংসটো লোৱাৰ তাৰপিছতে ল'ব লাগিব চাউল আলু দালি এনেকৈ লৈ কিনে আহি যাম। আৰু পিনে ৰাতিপুৱা ওলোৱাও নাই, আৰু বহুত দিন হ'ল ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ, কিন্তু বতৰ বেয়া, আৰু তাতে যোৱাৰ দেওবাৰে ভাবিছিলোঁ অলপ ওলাই কিনে ভিডিঅ'টো বনাম, কিন্তু ভিডিঅ'টো বনাবলৈ সময় নহ'ল, কিন্তু বৰষুণ আহি গ'ল। সেইটো পৰা ভাবিছোঁ কি আজি অলপ ৰ'দো দিছে আৰু বতৰটোও ভাল লাগিছে, সেইটো পৰা ভাবিছোঁ কি এনেকৈ ঘূৰি যাওঁ, ঘূৰি কিনে মাছ মাংসটো লৈ আহিম লগতে, আৰু আপোনালোকক জেগাটো দেখাই যাওঁ। তাৰমানে আমাৰ কণ্টিনিউ তাৰমানে আমি ভিডিঅ' দিব নোৱাৰোঁ, আমি তাৰমানে সদায় ওলাব নোৱাৰোঁ। আমাৰ কি হ'ল তাৰমানে আমি বৰ্তমান কাম কৰিব লাগে ন, কাম কৰি মেলি ধৰক দেওবাৰ দিনটো ছুটি পাওঁ, আৰু দেওবাৰ দিনটোত তেনে ভিডিঅ' বনাবলৈ সময় পাওঁ, আৰু তাতে বেলেগ বাৰ দিনত সময় নোলায়। তেনেকৈ ৰাতিপুৱা আমি 8টা বজাত ওলাই যাওঁ, গধূলি 6টা বজাত আৰু ঘূৰি আহোঁ। তেতিয়া আৰু তাতে ভিডিঅ' বনাবলৈ সময় নোলায়, আৰু দিনত মোবাইল তেনেকৈ ল'বলৈ আমাৰ সময় নাই, আৰু কাম কৰি থাকোঁ, কামত ব্যস্ত হৈ থাকোঁতে আৰু সেই কৰোঁতে সময় নোলায় আমাৰ। তাকে সেইটো আৰু বহুত দিন হ'ল ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ, আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। আৰু আমি দুজন আহি আছোঁ গাঁৱৰ মাজে মাজে গৈ পিনে আৰু বেছি দূৰ নাই, পাই যামগৈ। এইটো ৰাস্তা বহুত দিন হ'ল, আৰু তেনেকৈ খোজো কৰা নাই, অলপ খোজকাঢ়ি দিলে মানে অলপ দিনটো যি বিচনাতে এতিয়া অলপ ওলাই আহিছোঁ, আৰু গৈ তাত আপোনালোকক দেখাইছোঁ জেগাবিলাক। আৰু যিখন আমি সদায় তাৰমানে কণ্টিনিউ ৰেষ্টুৰেণ্ট লৈ থাকোঁ, সেই দোকানখন আজি বন্ধ আছিলে, সেইটোৰ পৰা আমি ৰেচন ল'ব নোৱাৰিলে সেইখন দোকানত খুলিব তাৰমানে 5টামান বজাত খুলিব। 5টা বজালৈকে আমি তাৰমানে ৰখি থাকোঁ, আমি সেইপিনে বেলেগৰ পৰা বজাৰ কৰি আনোগৈ। অলপ দেৰি নকৰোঁ, আমিও আগুৱাই গৈ থাকোঁ। বৰ্তমান আমি আহি পাইছোঁ চিকেন দোকানত, আৰু চিকেন টিকেন লৈ কিনে গৈ আছোঁ। আৰু আমি মাংসটো লৈ আহিলোঁ হয়, মাংসটো আনি কিনে আহিছোঁ বৰ্তমান, আৰু এতিয়া চাউল ল'বৰ কাৰণে আহিছোঁ। চাউল পাত একোৱে নাইকিয়া হৈছে, আৰু বহুত দিন বজাৰ কৰা নাছিলোঁ তেনেকৈ, আৰু তেনেকৈ মানে আমাৰ তেনেকৈ খোৱাব নহয় ন, আমাৰ দেওবাৰ বাহিৰে বেলেগ বাৰত খোৱাটো আৰু তেনেকৈ নহয়। এতিয়া বজাৰ কৰা নাছিলোঁ, এতিয়া আহি বজাৰ কৰি মাৰ্কেট লাগিছে নহয়। তাৰপিছত ইয়াৰ পৰা নল'ম বাৰু, আমি অলপ আগৰ পৰা ল'ম, আৰু এখন আছে দোকান তাৰপৰা ল'ম, আমাৰ নিজৰ দোকানৰ পৰা ধৰক আগলা এখন আছে দোকান, তাত যদি পাই যাওঁ তাৰপৰা কিবা বস্তু লৈ যাম, আৰু যদি নহয় তেতিয়া আকৌ ৰিটাৰ্ণ ঘূৰি আহিম, নহ'লে চুপাৰ মাৰ্কেটৰ পৰা লৈ যাম। আমি দুজন আহি আছোঁ হা, লাহে কিনো কৰিম, আৰু ৰুমত সোমাইতো কৰিব ন, সেইটো পৰা ভাবিছোঁ ঘূৰি আহিম, এটা ৰাউণ্ড মাৰিছোঁ। এতিয়া গৈ আছোঁ বৰ্তমান ৰুমত বনাম, আৰু কুকাৰটোতো কালি চুৰাই লৈ গ'ল, কুকাৰ কেৰাহী চব চুৰাই লৈ গ'ল। এতিয়া চচপেন আছে, ডাঙৰ চচপেন, তাতে এতিয়া ভাতটো বনাব লাগিব। এতিয়া ডাঙৰ চচপেনটো ভাতটো বনাই দিম আৰু 4জনৰ কাৰণে। আহি আছোঁ আমি গাঁৱৰ মাজে মাজে আহি আছোঁ, টাউনৰ যাবলৈ এতিয়া হ'ব আৰু আজি বেলেগ এদিন যাম টাউনত, আৰু আপোনালোকক দেখাম টাউন কিছু চাকচেন কেনেকুৱা আছে। এতিয়া আমি আহি পাই গ'লোঁ দোকানত, আৰু এইখন হ'ল দোকান, সৰু দোকান। ইয়াৰ পৰা আমি এতিয়া বস্তু ল'ব লাগিব, কি পাওঁ চাওঁ। আৰু আমি আহি পাই গ'লোঁ বৰ্তমান ৰুমৰ ওচৰত, আৰু দোকান চোকান কৰিলোঁ, আৰু যিটো বজাৰ কৰিলোঁ সেইটো ধৰক 500 টকা মোনা এটা ভৰ্তি নহ'ল। ৰুমত গৈ দেখাই আছোঁ কি বজাৰ কৰিছোঁ। ব'লক ৰুমলৈকে ব'লক, ৰুমতে দেখাইছোঁ আপোনালোকক।
tali benam bel tali benam kene আমি বাহিৰত ৰাখি আছোঁ নহ'লে সেইকাৰণে আমি নিজেই লৈ ল'লোঁ কাৰণ বস্তুটো এতিয়া এটা ৰঙালাও আছে মানে কোমোৰা এটা আছে ইয়াত চাইডত আজি আৰু ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ আৰু আপোনালোক ভিডিঅ'টো লাষ্টলৈকে চাই থাকক যদি ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক চাইডত থকা লগতে বেল আইকনটো দবাই দিয়ক আজিলৈ ভিডিঅ'টো